दगाबाज रे दगाबाज रे तोरे नैना बरे दगाबाज रे ओय क्लासर ছোৱালী কিজনী জুকাবলে লাজ লগা নাই তহঁতৰ কিজনী এই মুদৰা এই বল পলাও এই আমনি লাগিছে এই ইমান দিনৰ মূৰত স্কুল খুলিছে এই বেটা কালি এটাও নাহিলো স্কুল আজি নপলাও দেই আজি থাক একদম বজাই দিব গোটেইকেইটাকে ছাৰে অকলে ভাগি দিওঁ নেকি ওই নেকি এহেঁতি বা পলোৱা প্লেনিং বনাইছে নিব আমিও বনাম কিন্তু দেই অকলে অকলে আমি নাথাকো নহ'লে ছাৰে আমাক অকলে পাব কাৰণ কালি এটাও নাহিলো নহয় একদম আমি দুজনীয়ে ফুচি মাৰো এনেকুৱা কথা নকবি দেই নপলাও দেই মই কৈ দিছোঁ হ'লে কালি তহঁতৰ কাৰণে ময়ো মিছা কথা ক'ব লাগিব আজি কালি নাহিলোৱে নাই নহ'ব পইচা তহঁতৰ মই চবকে ক্লাছ কেপ্টেইন হিচাপে কৰিছোঁ আজি কিন্তু কোনো নপলাবি দেই ভালকৈ কৈছোঁ ছাৰ কালি আমি এটাও নাহিলোৱে আজি পলালে বহুত বেয়া কথা হ'ব আইও মমত থুনুকি নপলাও দিয়া এবোলো অকনে আনে অমিতা আমিনে আনে আম কাকো নাপালে থুনুকিক পলাই লৈ যাম এক দুই তিনি চাৰি নকৰিবা তৰা তৰি এই মুতুৰা আমাৰ থুনুকিয়ে কেনেকে ভাষণ দিয়ে চাবি দেই এয়া আমাৰ মঞ্চত থুনুকি भाइयों और बहनों हम नेता नहीं हैं गुड मॉर्निंग स्टूडेंट ঐ দিলো নিজৰ জেগাত যা কি হ'ল থুনুকি তই বৰ খঙত থকা যেন পাইছোঁ কিবা কৰিলে নেকি লৈ এ মানে ছাৰ মই থুনুকি ক'লো যে তোৰ বিয়া পাতিলে মোক মাতিবি তাই একেবাৰে খঙতে ক'বই নোৱাৰে হেই ল'ৰা ধেমালিখন কৰি থাক এতিয়া ক তহঁতি 7 মাহ যে স্কুল বন্ধ আছিলে তহঁতি কি কৰিলি ছাৰ মইতো বিৰাট বিজি সঁচাকৈ ক'বলৈ গ'লে একদম বহুত বিজিকৈ গৈছে সময়বিলাক অঁ হয়নে কি কৰিলি তই এই মানে ধৰক ছাৰ ৰাতিপুৱা শুই উঠিলোঁ তাৰপৰা গা ধুলোঁ খালোঁ আকৌ শুলোঁ আবেলি আকৌ উঠিলোঁ আকৌ খালোঁ আকৌ শুলোঁ ছাৰ এই সময় নাই মোৰ কাধো মনত থাক অঁ সঁচা কথাটো ক'লেও লাগে জক বাৰু ৰ এই তহঁতি কালি এটাও কেলৈ নাহিলি সেইটো ক মোক ছাৰ কালি মানে মই ডেটিঙত গৈছিলোঁ ছাৰ হা ডেটিঙত গৈছিলি নহয় মানে ছাৰ আপুনি শুনা ভুল কৰিছে ছাৰ মানে মই লেটিঙত গৈছিলোঁ মানে মোৰ পেটৰ গৰ্বই ছাৰ বহুত বেয়া আচ্ছা তোৰ পেটৰ গৰ্বই তেতিয়াহ'লে মুতুৰা তই ক'ত গৈছিলি তই ক ঐ তিলো কিবা এটা আইডিয়া দে আকৌ ক'ত থুনুকিৰ লগত পলাই গৈছিলি ছাৰ মানে কালি তিলো গা বেয়া আছিলে যে ছাৰ পেটৰ অসুখ হৈছিলে মই সেইটো কাৰণে ছাৰ তাক টেবলেট দিবলৈ গৈছিলোঁ আচ্ছা তাৰ পেটৰ অসুখ তই টেবলেট দিবলৈ গৈছিলি ঠিক আছে বাৰু তহঁত দুজনী ক তহঁত দুজনী কি হ'ল ঐ কি আমি মানে হা ক কথাটো ক'লৈ গৈছিলি তহঁতিও টেবলেট দিবলৈ গৈছিলি নেকি তিলোক ছাৰ নহয় মানে কালি যে মোৰ পেটৰ অসুখ হৈছিলে ইহঁত দুজনীয়ে মোৰ ছাৰ খবৰ ল'বলৈ গৈছিলে অঁ মানে তোৰ পেটৰ অসুখ হ'ল মুতুৰাই তোৰ টেবলেট দিবলৈ গ'ল ইহঁত দুজনীয়ে তোক খবৰ ল'বলৈ গ'ল হা তহঁতি মোক অকৰা ভাবিছ ন হা তহঁতৰ এইবোৰ সময় মই পাৰ কৰি আহিছোঁ গম পাইছ নাপাইছ আমিও এনেকুৱা সময় পাৰ কৰিলোঁ আমিও এনেকৈ মিছা কথা কৈ সাৰি আহিছোঁ আৰু তহঁতি মোক উল্লু বনাবলৈ আহিছ চব জানো মই তহঁতৰ এইবোৰ মিছা কথা ছাৰ তেতিয়াহ'লে এইবোৰ আপোনাৰ পৰাই শিকিছোঁ আমি কাৰণ ছাৰ আগৰ গৰু যেনি যায় পিছৰ গৰু তেনিয়ে যায় আপোনালোকে এইবিলাক কৰি আহিছে কাৰণে আমি আপোনালোকৰ পৰা শিকিবলৈ চেষ্টা কৰিছোঁ ছাৰ এইটো যে মুখখন আৰু বাৰু হ'ব আজি ক্লাছটো আৰম্ভ কৰোঁ মই বৰ্ডত কিছুমান ৱৰ্ড লিখি দিম তহঁতি ভালদৰে প্ৰনাউন্স কৰিবি আৰু মোক কবি মই কি লিখিছোঁ দেই ঠিক আছে ছাৰ এইটো কোনে পাৰিবি অ' ৱাই ধুত যা নিজৰ জেগাত বহি থাকে অঁ শুনো তই ক ৰাম ৰাম খাবলৈ ক্লাছটো যেতিয়া আহোঁ মোৰ মাথাটো কিবা গোবৰ কৰি পেলাই ইহঁতি নষ্টহে কৰে আৰু বাৰু এইবাৰ এইটো কবি বাৰু এইটো কচোন ঐ তই মান সন্মানটো ৰক্ষা কৰিবি আৰু দেই মুতুৰা ৰ ছাৰ মই কওঁনে FUTURE ছাৰ ফুটুৰে হেৰৌ মৰিয়া হাৰ্ডি ভঙা আগত তই ইয়াৰ পৰা যা নিজৰ জেগাত বগে এইবাৰ থুনুকে কবি দেই শুদ্ধকৈ কবি কিন্তু তই এইটো ক অঁ কি সঁচাকৈ দেই এখন ক'ত সোমালোহি অ' মই গোবৰ দমৰ মাজত সোমালোহি নকওঁ আজি ক্লাছ নকওঁ দেই হৈ গ'লে মই যাওঁ অঁ ভেৰি গুড চুনো তইহে ক্লাছটো মান ৰক্ষা কৰিব পাৰিবি আৰু তোৰ ওপৰতে বিশ্বাস আছে ক কি কুৱেশ্যন
নতুৰে এইটো কি শব্দ স্পেলিংটো ক ছাৰ NATURE ৰ সেইটো নেচাৰ বুলি কয়